হাই বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিছোঁ। আপোনালোকক আগৰ ভিডিঅ' এটা দুটা দি আছোঁ, তথাপিতো আজি এটা নতুন ভিডিঅ' দিবলৈ আহিছোঁ। প্ৰথমতে চি মেজৰ স্কেলৰ ফেমিলি হৈ গ'ল, ঠিক আছে। চি মেজৰ, এ মাইনৰ, ঠিক আছে, এফ মেজৰ, বি মাইনৰ, জি মেজৰ। এইকেইটা কৰ্ডত আপোনালোকে এটা গান আৰামছে বজাব পাৰিব, মানে হাৰ্ড নহয়, ঠিক আছে। তো চি মেজৰ, তাৰপিছত আপোনালোকে এটা মতলব হেৰি বজাব পাৰিব, এইটো কি বুলি কয়, ৰিডিম, যিটো ৰিডিম বুলি কয়, ঠিক আছে। ৰিডিমটো হ'ল এনেকৈ খেমটা তাল। আমাৰ বিহু গীত হওক বা এনেকুৱা অসমীয়া গীতত, যিকোনো গীতত মানে বেছিকৈ ইউজ হোৱা। ঠিক আছে, এইটো হ'ল খেমটা তাল। আপোনালোকে আৰামছে বজাব পাৰিব, ঠিক আছে। আগতে চি মেজৰ স্কেল যেনেকৈ চাৰে গামা গাইছোঁ, চাৰে গামা পা ধা নি সা সা নি ধা পা মা গা ৰে সা, ঠিক আছে। এইটো হ'ল এক নম্বৰ যিখিনি মানে আমি বজাব লাগে চি মেজৰ স্কেলত। চা হৈ গ'ল 5 নম্বৰ ষ্ট্ৰিং 3 নম্বৰ ফ্ৰেট, ঠিক আছে। ৰে হৈ গ'ল 4 নম্বৰ ষ্ট্ৰিং অপেন, চাৰে গা হৈ গ'ল 4 নম্বৰ ষ্ট্ৰিং 2 নম্বৰ ফ্ৰেট, মা হৈ গ'ল 4 নম্বৰ ষ্ট্ৰিং 3 নম্বৰ ফ্ৰেট, পা 3 নম্বৰ ষ্ট্ৰিং অপেন, ধা 3 নম্বৰ ষ্ট্ৰিং 2 নম্বৰ ফ্ৰেট, নি 2 নম্বৰ ষ্ট্ৰিং অপেন, নি, তাৰপিছত 2 নম্বৰ ষ্ট্ৰিং 1 নম্বৰ ফ্ৰেট, সা। ঠিক তেনেকৈ স্কেল বজিব। চি মেজৰ স্কেল হৈ গ'ল সা গা সা, সা গা সা, সা গা সা গা সা, সা গা সা, এইটো লগাই কিনে মানে আপোনালোকে এই চি মেজৰ স্কেলটো বজাব পাৰিব, ঠিক আছে। তো ডি মেজৰ স্কেল আজি শিকিম। ডি মেজৰ স্কেলটো এইটো হ'ল আমাৰ অসমীয়া গানবিলাকত প্ৰায় ডি মেজৰ স্কেল বা ডি শাৰ্প স্কেল বেছিকৈ ব্যৱহাৰ কৰে, ঠিক আছে, ঠিক আছে। ডি মেজৰ স্কেল আপোনালোকৰ কেনেকৈ ধৰিব, ফেয়াৰত 1 নম্বৰ ষ্ট্ৰিং 2 নম্বৰ ফ্ৰেট ধৰিব, 2 নম্বৰ আঙুল লগাই ল'ব, 3 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট 1 নম্বৰ আঙুল লগাই ল'ব, 2 নম্বৰ ষ্ট্ৰিঙৰ 3 নম্বৰ ফ্ৰেট 3 নম্বৰ আঙুল লগাই ল'ব। তাৰপিছত এইটো হৈ গ'ল আপোনালোকৰ ডি মেজৰ স্কেল। ঠিক আছে, ডি মেজৰ স্কেলত আপোনালোকৰ ডি মেজৰ স্কেলত কেনেকৈ কি মেইন কৰ্ডবিলাক হ'ব। ডি মেজৰ স্কেল, ঠিক আছে, বি মাইনৰ স্কেল, ঠিক আছে, জি মেজৰ স্কেল বুজিব, তাৰপিছত এ মেজৰ স্কেল। ঠিক তেনেকৈ জি মেজৰ স্কেলৰ আপোনাৰ মাইনৰ হ'ব ই মাইনৰ, ঠিক। এ মেজৰ স্কেলৰ হ'ব এফ শাৰ্প মাইনাৰ, ঠিক আছে। এইটো হ'ল ডি মেজৰ স্কেলৰ কৰ্ড। ডি মেজৰ স্কেল বজাব গ'লে মানে আমি কেনেকৈ ক'ব লাগিব, এইটো এনেকৈ বজাব লাগিব। চি যিটো চি কৰ্ড আছিলে, চি যেনেকৈ চাহটো যেনেকৈ আছিলে, চি তাৰ 1 ঘাত 2 ঘাত, তাৰ 1 ঘাত কিনে নেক্সট ঘাতটো ডি, সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা, সা ৰে গা মা পা ধা
ধা পা মা গা ৰে সা সা ৰে গা মা পা ধা সা সা ধা পা মা গা ৰে সা মই কৈ দিছোঁ আপোনালোকে এবাৰ শুনি শুনি কিনে আৰামছে বজাব পাৰিব ঠিক আছে যেনেকৈ এইটো চাটো হৈ গ'ল 5 নম্বৰ ষ্ট্ৰিঙৰ 1 2 3 4 5 নম্বৰ ফ্ৰেট ঠিক আছে 5 নম্বৰ ষ্ট্ৰিঙৰ 5 নম্বৰ সা ৰে পুৰিচ কভাৰ ৰে হৈ গ'ল 4 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট ঠিক আছে 1 2 फिर रे गा হৈ গ'ল 4 নম্বৰ ষ্ট্ৰিঙৰ 3 নম্বৰ 4 নম্বৰ ফ্ৰেট ঠিক আছে 4 নম্বৰ ফ্ৰেট তাৰ পিছত মা হৈ গ'ল তাৰ পিছৰটোৱে মা সদায় মনত ৰাখিব গাৰ পিছত সদায় মা হয় কিবোৰ্ড বজা হাৰমনিয়াম বজা বা গিটাৰ বজা যিকোনো ইনষ্ট্ৰুমেণ্টে বজা সদায় যিবিলাক মানে নতুন নতুন শিকিছে সেইবিলাক সদায় মনত ৰাখিব গা পিছত সদায় মা আৰু নি পিছত সদায় সা মতলব ফ্ৰেট যেনেকৈ ৰে এক হাত এৰি কিনে এক ফ্ৰেট এৰি কিনে গা ইয়াত এৰিব দৰকাৰ নাই গা পিছত সদায় মা ঠিক আছে তো আমি ক'ত আছিলোঁ 4 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট ৰে 4 নম্বৰ ষ্ট্ৰিঙৰ 4 নম্বৰ ফ্ৰেট গা 4 নম্বৰ ষ্ট্ৰিঙৰ 5 নম্বৰ ফ্ৰেট মা হৈ গ'ল মা পা 3 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট পা 2 নম্বৰ ফ্ৰেট পা 3 নম্বৰ ষ্ট্ৰিঙৰ 4 নম্বৰ ধা 4 নম্বৰ ফ্ৰেট ধা 2 নম্বৰ ষ্ট্ৰিঙৰ 2 নম্বৰ ফ্ৰেট নি ঠিক আছে তাৰপিছত 2 নম্বৰ ষ্ট্ৰিঙৰ সদায় নি পিছত কি আহে সা 2 নম্বৰ ষ্ট্ৰিঙৰ 3 নম্বৰ ফ্ৰেট সা ঠিক আছে সা নি ধা ধা পা মা গা ৰে সা সা ৰে গা মা পা ধা নি সা এইটো শিকিলে মানে আমি চাই গাম মানে এইখিনি যিখিনি বেছিক আৰু সেইখিনি মই কৈ গৈছোঁ আপোনালোকক বাকীবিলাক বহুত ইউটিউবাৰে বহুত ধৰণৰ বজায় ঠিক আছে মই এনেকৈ এটা বুজাই যাম অসমীয়াতে কৈ গৈছোঁ তো আপোনালোকে শিকিব পাৰিব আৰামছে একো টেনশ্যন নাই কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো নতুনকৈ খুলি আছে এনেই থকাতকৈ মই বোলো শিকাই দিওঁ আপোনালোকে অকণমান সুবিধা হ'ব ঠিক আছে তো এইটো হ'ল ডি মেজৰ স্কেল হা ডি মেজৰ স্কেলটো এনেকৈ বজাব পাৰিব ডি মেজৰ কৰ্ডবিলাক মই কৈছিলোঁ এটা গান আছিলে নীল আকাশৰ পুৰা গানবিলাকে ডি মেজৰ ডি শাৰ্পত চব গান ডি শাৰ্পত ডি মেজৰ যিবিলাক মানে হিট গান হৈছে চব এইবিলাক ডি মেজৰ ডি শাৰ্পত আমাৰ অসমীয়া প্ৰায় বিহুবিলাক ডি মেজৰ ডি শাৰ্পত ঠিক আছে তাৰপিছত আৰু কি আছে এটা গান নীল আকাশৰ গানবিলাক আপোনালোকে খুব ভাল পায় চাগে হয়নে চেনি 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 মাই ঠিক আছে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই কাকে চাপি গলো যে মন লাগি তোমাৰে ধুনীয়া মুখখন চাই চাই মজা না গানটো ঠিক আছে তো নেক্সট ভিডিঅ'ত লগ পাম ঠিক আছে গাইজ এনেকৈ চাই থাকিব মোৰ ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব কেনেকুৱা পাইছে মই আৰু বাঁহীও বজাওঁ বাঁহী মানে মই এনেই শিকি কিনে আপোনালোকক এনেই মানে বজাই থাকি শিকি একো দৰকাৰ নাই কোনো কোৰ্চ বা কিবা হেৰি কৰিবলৈ দৰকাৰ নাই আজিকালি ইউটিউবত চাই চবেই শিকিব পাৰে কোৰ্চ হা নটেশ্যনবিলাক চব শিকিব পাৰে একো টেনশ্যন নাই ক'ৰবাত গৈ কিনে বোলে 1000 টকা হেৰি কৰি কিনে তথাপিতো গুৰু এটা লাগে তথাপিতো ইউটিউবতে শিকিব পাৰে একো টেনশ্যন নাই ঠিক আছে তো মই আজিলৈ ৰাখোঁ নেক্সট ভিডিঅ' আৰু বনাম ঠিক আছে অ'কে বাই বাই